দেউতা কানু খুৰাই গাড়ী লোৱা ডিলাৰটো এৰি আহিলো ন এই জাষ্ট এৰি আহিলো সেইদিনা তুমি মোক গাড়ীখনৰ বাহিৰ ভিতৰ দেখুৱাৰ কথা কৈছিলা যে আজিলৈকে কিয় দেখুৱা নাই গাড়ীখন অনাৰ পিছত তোমাৰ দেখোন সদায় স্কুলে চলি আছে ময়ো সময় পোৱা নাই আজি স্কুল সোনকালে ছুটি হ'ল যেতিয়া আজি আমি ঘৰ পোৱাৰ পিছত তোমাক গাড়ীখন মই দেখাই দিম গাড়ীখনৰ নামটো কি আছিল কোৱাচোন মনত আছেনে মনত আছে মাৰুতি সুজুকিৰ ব্ৰেজা ZX5 প্লাছ গুড বলা আজি ঘৰলৈ তুমিও গাড়ীখন চাবা আৰু আমাৰ ভিডিঅ' চোৱা ফ্ৰেণ্ডছবোৰেও তোমাৰ লগতে গাড়ীখন দেখা পাব এয়া চোৱা মাৰুতি সুজুকিয়ে নতুনকৈ উলিওৱা তুমি চাব বিচৰা ব্ৰেজা ZX5 প্লাছ গাড়ীখন বা ইমান ধুনীয়া লাগিছে গাড়ীখন দেউতা এইটো কি কালাৰ হয় এইটো হ'ল মেগমা গ্ৰে কালাৰ তোমাৰ বেয়া লাগিছে নেকি কালাৰটো মজা কালাৰ আমাক বহুতো বেলেগ বেলেগ কালাৰ দেখুৱাইছিলে ছিংগুল কালাৰ ডুৱেল কালাৰ দুইটাই আছে ছিংগুল কালাৰৰ ভিতৰত এটা দেখুৱাইছে ৰেড এটা দেখুৱাইছে ব্লু এটা দেখুৱাইছে হোৱাইট এটা দেখুৱাইছে খাকি এটা দেখুৱাইছে চিলভাৰ মানে চিলভাৰৰ লগত লাইট ব্লু মিক্স আছে স্প্লেণ্ডিড চিলভাৰ বুলি কয় আৰু ডুৱেল কালাৰৰ ভিতৰত দেখুৱাইছে খাকিৰ লগত হোৱাইট স্প্লেণ্ডিড চিলভাৰৰ লগত ব্লেক আৰু এটা দেখুৱাইছে ৰেডৰ লগত ব্লেক মোৰ ৰেড ব্লেক কালাৰটোও ভাল লাগে কালাৰ চইচটো সকলোৰে বেলেগ বেলেগ এইটো আমাৰ চইচৰ কালাৰ এইটো কালাৰো খুব ধুনীয়া লাগিছে তোমাক মই এতিয়া কিছুমান বস্তু দেখাই যাওঁ সন্মুখৰ পৰা চোৱা আহা এয়া চোৱা মাৰুতি সুজুকিয়ে সুজুকি লগটোৰ কাষতে গ্ৰিলবোৰত কি ধুনীয়া ডিজাইনত ক্ৰম দিছে আৰু হেডলাইটটো চোৱা ডাবল LED হেডলাইট LED কাৰণে ৰাতি খুব ধুনীয়া পোহৰ হয় ইণ্ডিকেটৰ লাইটটো দেখিছানে নাই কিমান ধুনীয়া দীঘলকৈ ডিজাইন দিছে ফগ লেম্পটো ধুনীয়া ডিজাইন দিছে খুব ধুনীয়া পোহৰ মুঠৰ ওপৰত মাৰুতি সুজুকিয়ে গাড়ীখন বনাইছে আৰু চাইডটো চোৱা ডায়মণ্ড কাট এলয় আৰু টায়াৰটো দেখিছানে নাই কিমান ডাঙৰ আনতে বৰষুণ দি আছিলে যে অলপ লেতেৰা হৈছে এইখন গাড়ীৰ গ্ৰাউণ্ড ডিষ্টেঞ্চটো বহুত বেছি চোৱা থিয় হোৱাচোন লুকিং গ্লাছখন চোৱা এই গ্লাছখন অট'মেটিক ষ্টাৰ্ট দিলে খোল খায় আৰু ষ্টাৰ্ট অফ কৰি যেতিয়া বাহিৰৰ পৰা লক কৰা যায় গ্লাছখন অট'মেটিক বন্ধ হৈ যায় গ্লাছখনতো এটা ইণ্ডিকেটৰ লাইট দিছে আৰু এটা তোমাক মই বস্তু দেখাওঁ এই ইয়াত আছে এইটো চোৱা কি এইটো কেমেৰা বাহিৰত মুঠতে 4টা কেমেৰা আছে দুয়ো চাইডতে গ্লাছ দুখনত 2টা আৰু ফ্ৰণ্টত এটা বেকত এটা মই গোটেইকেইটা দেখাই দিওঁ ৰ'বা ফ্ৰণ্টত নেমপ্লেটৰ ওপৰত এইটো চোৱা আৰু ইয়াত এটা সেইপিনৰ নিচিনাকৈ লুকিং গ্লাছত আছে এইটো আৰু বেক চাইডত নেমপ্লেটৰ ওপৰত এইটো এতিয়া তোমাক ভিতৰটো দেখুৱাব আহা
ফ্ৰণ্টৰ দৰ্জা দুখনৰ হেণ্ডেলত দুটা ৰিকুৱেষ্ট বটম আছে। এইখনত এটা, আনখনত এটা। যদি গাড়ীৰ চাবিটো পকেটতো থাকে তেতিয়াহ'লে চাবিটো পকেটৰ পৰা উলিয়াবই নালাগে। এই বটমটো এবাৰ প্ৰেছ কৰিলে এইখন দৰ্জা আনলক হ'ব, আৰু যদি দুবাৰ প্ৰেছ কৰা যায় গোটেইকেইখন দৰ্জা আনলক হ'ব। দৰ্জা খুলি ভিতৰত সোমোৱাৰ আগে আগে তোমাক ডিকিটো দেখুৱাই দিওঁ ৰ'বা। দৰ্জাখনৰ নিচিনা ইয়াতো লক আনলক আছে। আনলক কৰি এনেকৈ দাঙি দিলেই হ'ল। চোৱা ভিতৰতো কিমান স্পেচ আছে। ইয়াত এটা এন্ধাৰত সুবিধাৰ কাৰণে লাইট আছে। লাইটটোৰ কাষতে সৰু সুৰা পেকেট হেঙিং কৰিব পৰাকৈ এটা হুক আছে। চোৱা স্পেয়াৰ চকাটো চোৱা ইয়াত থাকে। ডিকিটো বন্ধ কৰা সুবিধাৰ কাৰণে ধৰিবলৈ এইটো ছিষ্টেম দিছে। এতিয়া আহা আমি চাবি ৰিমোটেৰে দৰ্জাখন আনলক কৰি ভিতৰটো চাওঁ। হেণ্ডেলৰ ৰিকুৱেষ্ট বটমৰ নিচিনাকৈ চাবি ৰিমোটৰো একেই ছিষ্টেম। এবাৰ প্ৰেছত এখন দৰ্জা আনলক, দুবাৰ প্ৰেছত গোটেইকেইখন দৰ্জা আনলক। চালকৰ দৰ্জাখনত গোটেই গ্লাছকেইখনৰ লগতে লক আনলক আৰু লুকিং গ্লাছৰ কণ্ট্ৰলৰ ছুইচবোৰ দিয়া আছে। এই চিটটো দুটা ছিষ্টেমত কণ্ট্ৰল কৰিব পাৰি, অখচাপৰো কৰিব পাৰি, বেণ্ডো কৰিব পাৰি। এইখিনি তোমাৰ কেনেকুৱা লাগিছে? তামাম চলাবলৈ মন গৈছে, নেজানো বুলিহে। চলাবা দিয়া, অলপ ডাঙৰ হ'লে শিকাই দিম। এই ষ্টিয়াৰিংটো টেলিস্কোপিং কৰি দিছে। ওপৰলৈ উঠাবও পাৰি, তললৈ নমাবও পাৰি, আৰু ভিতৰৰ পিনে ঠেলিবও পাৰি, উলিয়াবও পাৰি। মুঠতে নিজৰ সুবিধা মতে এডজাষ্ট কৰি ল'ব পাৰি। মই বহিলোঁ ৰ'বা। এতিয়া মই ছুইটছত ষ্টাৰ্ট কৰিম, চাবা। এইটো চোৱা হেড আপ ডিছপ্লে। চলোৱাজনে মিটাৰটো ইয়াত চাই থাকিব পাৰে। আৰু চোৱা চুজুকি লগো আহি গ'ল। মিটাৰটো চোৱা কি ধুনীয়া লাগিছে। এতিয়া মই অফ কৰিম। এই কীবৰ্ড যে আছে এইবোৰত কেমেৰা এডজাষ্ট, হেডলাইট এডজাষ্ট, ডিছপ্লে এডজাষ্ট সকলোবোৰ কৰিব পাৰি। ষ্টিয়াৰিং হুইলতো ছুইচ আছে। স্পীড অট'মেটিক কৰিব পাৰি, মিউজিক ছিষ্টেম কণ্ট্ৰল কৰিব পাৰি, ফোন ৰিচিভ কৰিব পাৰি, কাট কৰিব পাৰি। ৰবা টেলিস্কোপিংটো মই দেখাই দিওঁ। এয়া চোৱা, দেখিছানে? দেখিছোঁ। যেনেকুৱা সুবিধাত লাগে এডজাষ্ট কৰি ইয়াত ছুইচ আছে, ফিক্স কৰি থ'লে হ'ল। মিউজিক ছিষ্টেমটো চোৱা, ডিছপ্লে স্ক্ৰীনখন 9 ইঞ্চিৰ। তলত চোৱা এইবোৰ AC ছুইচ, ফেন এডজাষ্ট ছুইচ, চাৰ্জাৰ পইণ্ট, USB পৰ্ট। চোৱা কাণু ঘূৰাই পেন ড্ৰাইভ লগাইয়ে থৈছে। ওপৰত চোৱা দৰ্জা খোলা থকা কাৰণে লাইটকেইটা জ্বলিয়ে আছে। ইয়াত এটা ছানগ্লাছ ৰখাকৈ বক্স আছে। এই ছুইচটো মাজত ৰাখিলে দৰ্জা খুলিলে লাইটবোৰ জ্বলিব, আৰু এইপিনে ৰাখিলে দৰ্জা খুলিলেও নজ্বলে। এটা লাইট জ্বলাব বিচাৰিলে লাইটটো প্ৰেছ কৰিলেই জ্বলিব। এতিয়া এটা বেলেগ বস্তু দেখাওঁ, চোৱা ছানৰুফ। এইখন এইপিনে দি দিয়া, ছুইচটো এনেকৈ দিয়া। চোৱা এতিয়া আকাশ দেখিব লাগিছিলে, গেৰেজৰ টিংকেইটা দেখিলা। আৰু ছুইচটো এনেকৈ দিলে বন্ধ হৈ যাব। চোৱা
এইখন খুলি লৈ ইয়াত থিয় হ'ব পাৰি ইয়াত এটা বক্সো আছে ইয়াতো এটা বক্স আছে এইটো বক্সত এইবাৰ মাৰুতি সুজুকিয়ে কুলিং সিস্টেমো দিছে চোৱা এইটো ফ্ৰণ্ট পেছেঞ্জাৰে মুখ চোৱাকৈ এখন মিৰৰো দিছে মুখত পোহৰ পৰাকৈ লাইটো দিছে ইয়াৰ পিছত সিট বেল্ট এডজাষ্ট কৰিব পৰা সিস্টেম আছে চোৱা এনেকৈ এবাৰ পিছৰ দৰ্জাখন খুলি দেখুৱাও ৰবা চোৱা কিমান স্পেচ ইয়াতেও এটা হুক আছে 4 কিলোগ্ৰামলৈকে হেঙিং কৰিব পাৰি আৰু এই তলত এচি ফেন চাৰ্জাৰ সকেট গোটেইবোৰ সুবিধা আছে এয়া চাৰ্জাৰ সকেট টাইপ চি আৰু USB পোৰ্ট সিটটোৰ মাজত হাত ৰখা আৰু পানী বটল ৰখাৰ সুবিধা আছে আৰু দুটা সুইচ দেখুৱাই দিওঁ ৰবা তোমাক এটা হ'ল বনেট খোলা আৰু এটা তেলৰ টেংকিৰ লিডটো ওপেন কৰা ইঞ্জিনটো এবাৰ দেখাই দিওঁ আহা এয়া চোৱা বন্ধ কৰোঁ ৰবা তেলৰ লিডটো বন্ধ কৰিবলৈ আছে এতিয়া টোটেলত তুমি মোক কোৱা গাড়ীখন কেনেকুৱা লাগিছে মোৰ ইমানে ভাল লাগিছে প্ৰথমতে মই মাৰুতি সুজুকিক ধন্যবাদ দিছো আমাক এনেকুৱা এখন গাড়ী দিয়াৰ বাবে আৰু মোক ইমানখিনি দেখুৱাই দিয়াৰ বাবে তোমাকো ধন্যবাদ আমাৰ ভিডিঅ' চোৱা ফ্ৰেণ্ডসকলে বা কি কয় ফ্ৰেণ্ডসকল আপোনালোকেও জনাব ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে এনেকুৱা ভিডিঅ'বোৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আজিলৈ এৰিছোঁ ধন্যবাদ